Hey guys, welcome back to my YouTube channel Rasil Vlogs লৈ স্বাগতম মোৰ অন্য এটা ভিডিঅ' লৈ। তো আজিও কোনো ব্লগছ লগ নাই কাৰণ এইকেইদিন বৰষুণ দি আছে, ক'তো যাব পৰা নাই। তো যেতিয়া বতৰটো ভাল কৰিব দেন ক'ৰবাত ফুৰিবলৈও যাম আৰু ব্লগ দিবলৈ ট্ৰাই কৰিম। তো আজিও এটা হোৱাটছআপ ট্ৰিকৰ ওপৰত কথা পাতিম, যিটো ট্ৰিক শিকি যোৱাৰ পিছত আপোনালোকৰ হোৱাটছআপটো কোনেও কেতিয়াও কোনোদিনে হেক কৰিব নোৱাৰে। তো ভিডিঅ'টো চাই থাকক পিছলৈকে। তো মোবাইল স্ক্ৰীণত গৈ হোৱাটছআপৰ ট্ৰিকটো দেখুৱাৰ আগত মোৰ এটা সৰুকৈ কুৱেশ্যন আছে যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কোন, যোনে জানে তলত কমেণ্ট কৰক। বলক মোবাইল স্ক্ৰীণত কেনেকৈ হোৱাটছআপ হেকৰ পৰা বাচিব পাৰি, কেনেকৈ পাছৱৰ্ড লগাব পাৰি মই দেখাই আছোঁ। বলক মোবাইল স্ক্ৰীণত। তো আমি মোবাইল স্ক্ৰীণত আহি গ'লোঁ। তো মই সোধা কুৱেশ্যনটোৰ এনচাৰ সকলোৱে দিব বুলি আশা থাকিল। ফাৰ্ষ্ট হোৱাটছআপত ক্লিক কৰক, দেন থ্ৰী ডটত ক্লিক কৰক, তাৰপিছত ছেটিংছত যাওক, তাৰপিছত একাউণ্টত ক্লিক কৰক, তাৰপিছত 2 ষ্টেপ ভেৰিফিকেশ্যনত ক্লিক কৰক, এনেবল কৰক, তাৰপিছত আপোনাৰ যি ইচ্ছা সেইটো পাছৱৰ্ড ৰাখি দিয়ক। দুবাৰ মাৰিব, তাৰপৰা কনফাৰ্ম কৰিব, তাৰপৰা বেক আহক, তাৰপিছত চাওক আপোনাৰ হোৱাটছআপ খোলাৰ লগে লগে পেটাৰ্ণ লাগি যাব। এই চাওক আপোনাৰ পেটাৰ্ণটো দিয়াৰ পিছতে যিমানেই ডাঙৰ হেকাৰ নহওক এই পেটাৰ্ণটো লাগিবই সিহঁতক হেক কৰিব লগা হ'লে। তাৰপিছত ছেটিংছত যায়, একাউণ্টত যায়, এনেকৈ আকৌ আপোনালোকে ডিচেবল কৰিব পাৰে আৰু পেটাৰ্ণটো চেঞ্জ কৰিব পাৰে। তো মই সোধা কুৱেশ্যনটোৰ বহুতে এনচাৰ নাজানিব পাৰে যে ভাৰতৰ প্ৰধানমন্ত্ৰী কোন। মই পিছত এটা বাৰু ক্লিপ লগাই দিম, তো তাৰ পৰা জানি ল'ব, ঠিক আছে। তো যোনে যোনে ভিডিঅ'টো এইখিনিলৈ চাই আছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিম। বাকী বেলেগ এটা নতুন এটা ব্লগৰ সৈতে লগ পাই আছোঁ। বাই, জয় অসম। प्रधानमंत्री अमित शाह और आमार आदरर गृहमंत्री नरेंद्र मोदी और मजा आया। और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं।